নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল এডি ইনফৰমেশ্যন আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মূলতঃ সেইসকলৰ কাৰণে হ'ব যিসকলে অলৰেডি তেওঁলোকৰ DLED বা BEd অধ্যয়ন সামৰি এটা চাকৰিৰ কাৰণে বা টেট পৰীক্ষা দিম বুলি আগ্ৰহেৰে বাট চাই আছিলে, আৰু দ্বিতীয়তে তেওঁলোকৰ কাৰণে যিসকলে অলৰেডি আসাম টেট পাছ কৰি এটা চাকৰিৰ কাৰণে খুব আগ্ৰহেৰে বাট চাই আছে, তেওঁলোকৰ কাৰণে ভিডিঅ'টো অধিক গুৰুত্বপূৰ্ণ হ'ব, যিহেতু অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াই প্ৰকাশ কৰিছে। এই বাতৰিটো প্ৰকাশ পাইছিলে দৈনিক জনমভূমি কাকতত, আজি প্ৰকাশ পাইছে। তেখেতে ঘোষণা কৰিছে যে পুনৰ ৰাজ্যত 1 লাখ শিক্ষক নিযুক্তি দিয়া হ'ব। যদি বাস্তৱতে এইটো সত্য হয় তেতিয়াহ'লে পুনৰ যে টেট পৰীক্ষা অনুষ্ঠিত হ'ব সেইটো প্ৰায় নিশ্চিত, আৰু যিসকলে অলৰেডি টেট পাছ কৰি আছে তেওঁলোকৰ কাৰণেও এইটো এটা সোণালী সুযোগ হ'ব, যিহেতু 1 লাখ যদি শিক্ষক নিযুক্তি দিয়া হয় তেতিয়াহ'লে আসাম টেট পাছ কৰি থকা সকলোবিলাক কেণ্ডিডেটেই এটা চাকৰি পাবলৈ সক্ষম হ'ব। আৰু লগতে যিহেতু নতুন টেট অনুষ্ঠিত কৰিব লাগিব 1 লাখ শিক্ষকৰ নিযুক্তি দিবলৈ হ'লে, যিসকলে অলৰেডি DLED বা BEd কমপ্লিট কৰি তেওঁলোকে টেট পৰীক্ষা দিম বুলি বাট চাই আছিলে তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ। আপোনালোকে পঢ়া শুনা আৰম্ভ কৰক, টেট পৰীক্ষা হোৱাটো ফাইনেল। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যিমান পাৰে বন্ধু বান্ধৱী সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে ইনফৰমেশ্যনটো পায়।